নাহিল নাহিল উত্তম আজি কিয় নাহিল তই ফোন কৰিছিল নেকি মোক কল কৰিছিল কি বা কি ফাংচন চাব লাগে এই কিবাও নাহে ছাৰ ক'ত গৈছে ৰে ছাৰ আহি আছে তহঁতে আহিছা আহিছো ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং আৰু দুটা অহা নাই নাই আহা ছাৰ ছাৰ নাই আহা লিখিব পাৰোঁ দেখি ভাল লাগে কিন্তু ভাল আছে এইটো হেভি আছে হেভি কালি লিখাখিনি হৈছে না হয় ছাৰ এইখিনি হৈছে ছাৰ সকলোৱে পাইছা পাইছোঁ ছাৰ পাইছোঁ অলপ পাইছোঁ আচ্ছা এতিয়া প্ৰেজেণ্ট দিব হে মই নাম মাতি দিম ঠিক আছে ছাৰ ঠিক আছে ছাৰ নাম্বাৰ 1 জয় শিৱ শংকৰ জয়ন ছাৰ নাম্বাৰ 2 হনুমানজি ছাৰ মোৰ নামটোলৈ আহিব লাগে হাৰিব আহিছা নেকি চৰি ছাৰ চৰি নাম্বাৰ 3 মহাদেৱ ঠাকুৰ জয়ন ছাৰ নিজৰ নামটো বৰ ভাল নাম আৰু দুটা নাই না কেনসেল আচ্ছা কালিৰখিনি কমপ্লিট হৈছে ন হৈছে ছাৰ আচ্ছা ঠিক আছে আজি আমি নতুন লৈ আহো নেকি হয় ঠিক আছে নেকি এনে জেনাৰেল নলেজ লৈ আহো এইটো হ'লে ভাল হ'ব ন আজি সেইটোৱে কৰোঁ আচ্ছা ঠিক আছে আচ্ছা এতিয়া আপোনালোকক সোধা যাওক বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ বয়স কিমান ছাৰ ময়ে কৈ দিওঁ নেকি আগত কওকচোন ছাৰ 45.5 মান হ'ব লাগে নহয় ছাৰ নহয় তুমি কোৱাচোন ছাৰ 18 বছৰ 18 ন হয় ছাৰ তুমি কোৱাচোন মোৰ মতে দেখাই শুনাটো মোটা আৰু এনে ভাল লগা 25 মান 25 বছৰ তেনেকৈ হ'ব লাগে আচ্ছা আচ্ছা ঠিক আছে এইটো মই কৈ দি আছো এতিয়া আৰু এটা কোৱাচোন কোৱা ছাৰ মুখ্যমন্ত্ৰীৰ আঁচনি কেইখন পাৰিবানে পাৰিম ছাৰ 8খন হেট কৰো 8খন তুমি কোৱাচোন 19খন তুমি 29খন বিলাক মিছাও খালি এইবিলাক মাউদেকে এনেই পঢ়াই শুনা কৰি আছে গৰুবিলাকক বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন ছাৰ ৰবেন তালুকদাৰ তুমি ছাৰ ৰবেন তালুকদাৰ নহয় গেজেন সিং পৰকৰণী এইবিলাক মানে গৰু মানে তহঁতে চাৰিঠেঙীয়া না ছাৰ নাজানে মই হ'লে অলপ কওকচোন মই কিতাপত পাইছিলোঁ এই লাল বাহাদুৰ নামটো মানে বহুবাৰ শুনিছোঁ না মোৰ ইয়াত কিন্তু লিখা নাই দেই মোৰ ইয়াত আচ্ছা কাল কেই প্ৰকাৰৰ জানানে তহঁতে জানো জানো ছাৰ সঁচাই ফুল সঁচাই জানা জানো ছাৰ বৰ্মা ছাৰ মই এটা জানো বৰ্মা তুমি বৰ্মা বিষ্ণু মহেশ্বৰ হয় ছাৰ বৰ্মা, বিষ্ণু, এইটো হয় মহেশ্বৰ। হয় ময়ো মানে শুনিছোঁ তুমি কোৱাচোন বৰ্মা বিষ্ণু মহেশ্বৰ একদম হয় এইটোৱে হয় ৰাইট এনসাৰ ন হয় হয় ছাৰ right. এইটোৱে হ'ব লাগে ছাৰ হ'ব লাগে হয় আচ্ছা বৰ্তমান অসমত আলু পিঁয়াজৰ মানে কিলোগ্ৰাম কিমানকে মানে চলি আছে বৰ্তমান বজাৰত মূল্য কিমান হয় হয় মূল্যটো দেউতাই বজাৰ কৰে মোৰ মতে 27 টকা পাল্লা হ'ব লাগে নহয় ছাৰ 35 টকা কিলো হয় নেকি তুমি কোৱাচোন ছাৰ আমি পিকনিকতে আনিছিলোঁ ন 35 টকা 1.5 পাল্লা নেকি আচ্ছা আচ্ছা আমাৰ অসমত কেইখন কলেজ আছে 43খন 43 হয় ছাৰ তুমি কোৱাচোন ছাৰ 13খন আছে 13খন আৰু তুমি ছাৰ নোৱাৰিবহি নোৱাৰে আইডিয়াত ক'ব পাৰিম এটা গৰুৰ চাৰ কেইখন ঠেং থাকে এইটো কোৱাচোন
ঠেং কেইখন এটা গৰুৰ ছাৰ মই চাৰ্কেছত দেখিছিলোঁ 5খন ঠেং এইটো বেলেগ ছাৰ মই 2খন ছাৰ এইটো কি ক'লা নে কি ছাৰ কলা বগা ৰঙা এইবিলাকৰ কোনো কথা নাই ছাৰ আপুনি দেখোন ক'লে ছাৰ এইটো বেলেগ ঘটনাটা হ'ল কি মানে যেতিয়া গৰুৰ পোৱালিটো জন্মগ্ৰহণ কৰে তেতিয়া তাৰ মানে ভৰি 4খনে থাকে তেতিয়া আৰু 5খন 6খন 7খন বয়স হৈ যাব যে এইটো নহয়তো বুজিছে হয় ছাৰ অসমৰ আমি যে অসমৰ মানুহ হয় ছাৰ আমাৰ অসমত ভূপেন হাজৰিকা নামৰ এজন গায়ক আছিল বৰ ধুনীয়া গায়ক আছে আচ্ছা তাৰ দৰে আৰু অসমত মানুহ আছে নে নাই ক'ব পাৰিবানে মই ভূপেন হাজৰিকা টিভিত দেখিছিলোঁ টিভিত দেখিছা ছাৰ আমাৰ গাঁৱত এজন আছে তাৰ দৰে ধুনীয়া গীত গায় হয় নেকি হয় ছাৰ তুমি কোৱাচোন মোৰ দেউতাই তেনেকুৱা গীত গায় তেনেকৈ চাবি হ'ব সৰু সৰুকে নে ডাঙৰ ডাঙৰকে ছাৰ সৰু সৰুকে ইমান ডাঙৰ ইয়াত দেউতাই ভূপেন হাজৰিকাৰ দৰে গীত গায় কিন্তু ভূপেন হাজৰিকা দেৱৰ দৰে কিন্তু ইয়াত দেউতা দেখা তেনেকা নহয় মানুহটো ইয়াত দেউতা অলপ গীতটো গায় মানে অস হ'ব গীত গায় তেনেকাই গীত গাব পাৰে কিন্তু ভূপেন হাজৰিকাৰ দৰে নহয় ন নহয় ছাৰ আচ্ছা ঠিক আছে আচ্ছা আমাৰ অসমত এই যে মানে ধৰ আপোনালোকে মানে এইটো চাই আছে বা দেখা পাই আছে ধুবুৰীৰ পৰা যে এইটো মানে বঙাইগাঁৱলৈ যে ৰেল লাইনটো হৈ আছে আচ্ছা ইয়াত যে আমাৰ মানে বহলপুৰ পাহাৰ বা খগৰপুৰ পাহাৰ এইবিলাকক মানে ফুটা কৰি যে ওলাব সুৰংগ যে এইবিলাক মানে বনাব কিহৰে বনাব ক'ব পাৰিব নেকি গিৰমিট ছাৰ এইটো গিৰমিটেৰে ছাৰ এইটো ড্ৰিল মেচিনেৰে কৰিব নেকি হয় নেকি মানে আমাৰ এই যে কাৰেণ্টৰ যে কি কয় এইটো ৱাৰিং বুলি কয় এইটো ড্ৰিল মেচিনেৰে মানে এইটো পকা হয় পকাক যদি এইটো ড্ৰিল মেচিনেৰে ফুটাব পাৰিছে তে পাহাৰখনটো শিলৰ হয় আৰু মাটিও আছে যেনিবা হয়নে নাই কচোন হয় এনেকৈ হাতুৰি মাৰি মাৰি কি যে ড্ৰিল মেচিনেৰে মানে ফৰকাব আৰু না নহয় নেকি ছাৰ নহয় মানে এইটো কি কৰিব লাগিব এইটো আমাৰ ভাৰত চৰকাৰৰ পৰা মিছাইল এটা লৈ আহিব লাগিব মিছাইল দি চৰকাৰৰ ফিল্মবিলাকত দেখায় মিছাইল বম যে এইবিলাক মিছাইল মানে আমাৰ বহলপুৰৰ পৰা আৰম্ভ কৰি একদম খগৰপুৰলৈকে চাৰি দিব লাগিব মিছাইলটো বুজিছে ছাৰ চৰা যায়নে তাতে উঠিব পাৰো ছাৰ চৰা উঠা বহা চব কেপাচিটি খোৱা লোৱা হাবি যাবি এভৰিথিং ছাৰ এইটো এনে পেটেল মাৰিব লাগে না তেল চেল এইবিলাক পেটেল চেটেল একো নাই এইবিলাক ডাইৰেক্ট তেলত থাকে এইবিলাক তাতে পদ্ধতি আছে এই যে পাৰ মানুহ ফিল্মখনত আছে ইহঁতে মানে এইফালৰ পৰা সোমাই দি সেইফাললৈকে ওলোৱা হ'ব তাৰ ছাৰ যদি এনেকা যদি হয় ছাৰ ভিতৰতে যাই থাকোঁতে যদি তেল যদি শেষ পাই যায় ছাৰ তেতিয়া এইটো কিমান লাগে আমাৰ চৰকাৰে বহন কৰিব নহয় যদি বেয়া হৈ যায় যদি ছাৰ কিবা ইঞ্জিন কেতিয়াও বেয়া নহ'ব ছাৰ যদি হৈ যায় হৈ গ'লে আকৌ দিয়া হ'ব যদি মাজতে যদি শিল যদি পৰি যায় যদি আকৌ এখন আৰু এখন মিছাইল চাৰি দিব ইহঁতক ঠেলি সি লৈ যাব সহজ কথা হয় ছাৰ আপোনাৰ এটা প্ৰশ্ন সুধকচোন মোৰ বয়স বৰ্তমান 21 বছৰ হয় তেন্তে ইয়াৰ বয়স 14 বছৰ কিয় মানে আমিতো একে ক্লাছতে একেলগে হৈ আছো একে শ্ৰেণীতে পঢ়ি থাকো আমি মোৰ 16.5 আৰু আজিৰ দিনত 16.5 বছৰ 2 মাহ 3 ৰাতি 3 ঘণ্টা 3 মিনিট 30 ছেকেণ্ড ইয়াৰখিনি মনত আছে দেই আচ্ছা এতিয়া কৈছে কি তাৰ বয়স হৈছে 21 হয় আৰু তাৰ বয়স কৈছে 14 হয় এতিয়া কথা হ'ল কি 14 বছৰ আৰু 21 বছৰৰ মাজৰ পাৰ্থক্য নহয় ইহঁতে মানে 21 বছৰ হৈছে হয় ছাৰ এইটো মানে 21 বছৰ হ'ল কেনেকে সি আগত জন্মগ্ৰহণ কৰিছে হয় আৰু এই পাছত জন্মগ্ৰহণ কৰিছে আৰু হয় বুজিছে তাৰ মানে ছাৰ ই ডাঙৰ হৈ স্কুলত নামভৰ্তি কৰিছে হয় আৰু ই সৰুতে স্কুলত নামভৰ্তি কৰিছিলে সেইকাৰণে ইয়াৰ বয়সটো আগে আগে গ'ল পিছে পিছে গ'ল এতিয়া বুজি পাইছে পাইছো ছাৰ পাইছো অলপ কিবা এটা কৰিব লাগিব হাতী দেখিছে আপোনালোকে হাতী দেখিছো ছাৰ হাতী হয় নেকি হাতীৰ ভৰিবিলাক দেখিছে নে নাই দেখিছো ভৰিবিলাক দেখিছো কিন্তু পতাবিলাক দেখা নাই ভৰিৰ পতা দেখা নাই কাণ দেখিছে কাণ দেখিছো
কাণখন দেখিছোঁ কেনেকুৱা শৰীৰটো কি গাহৰিৰ নিচিনা না কেনেকুৱা ছাৰ এনে কিবা হাতীৰ চৰেলটো কিবা না গৰুৰ নিচিনা না ঘোঁৰাৰ নিচিনা ছাৰ আমি যে এনেকে ধান যে থওঁ ভঁৰালৰ নিচিনা ছাৰ ভঁৰালৰ নিচিনা এনে গড় বুলি যে কয় এশিঙীয়া গড় আমাৰ যেনেকৈ অসমত এশিঙীয়া গড় পোৱা যায় সেই এশিঙীয়া গড়ৰ নিচিনা চাইজটো তাতে ইয়াৰ খুৰডাল আছে মানে হাতীৰ ভৰিবিলাকত কি চকা লগা আছে নেকি দেখি পাইছা চকা লগা নাই কিন্তু শব্দ পাইছোঁ মই ছাৰ ইমান ওচৰৰ পৰা এটা শব্দ চোৱা আছে নাই ইমান ওচৰৰ পৰা ছাৰ তুমি দেখিছা নেকি মইতো এনেকা দেখিছোঁ এটা কি এইটোৱে এনেকা কিবা বাৰী থাকে যে ছাৰ ভুলুকা বাঁহৰ বাৰীৰ দৰে এডাল থাকে যে ছাৰ এইটোৱে হাতী দুডাল এনেকে ভুলুকা সৰু ভুলুকা মূলাৰ নিচিনা দুটা কিবা আছে বগা মানে বগা মূলা বুলি কয় এইটো কথা হ'ল কি হাতীৰ সুৰ এডাল বুজি পাইছে আচ্ছা তাৰপিছত ইয়াৰ কাণবিলাক কিন্তু ডাঙৰ ডাঙৰ কুলাৰ নিচিনা বুজি পাইছে পাইছো ছাৰ মানে হাতীৰ কাণবিলাক ডাঙৰ হ'ল কি কাৰণত যে ইয়াৰ শৰীৰটো যেন দেখা নাপায় মানে যদি কাণবিলাক নাথাকে ইয়াৰ শৰীৰটো যদি দেখা পায় সিটো মনে মনে ভাবিও মোৰ ইমান বল মানে ঘৰ দুৱাৰ ভাঙি চিঙি মানে লুটপাট কৰি দিব সেইকাৰণে তাৰ কাণবিলাক ডাঙৰ ডাঙৰ কৰি দিয়া হৈছে এতিয়া বুজি পাইছে না পাইছোঁ এনে মানে আপোনালোকেতো বহুত বুজি পালে পাইছো ছাৰ আচ্ছা এতিয়া আপোনালোকে শিয়াল দেখিছে শিয়াল ছাৰ কুকুৰ শিয়াল মানে 2-3 ধৰণৰ আছে কিছুমান মুখা পিন্ধা শিয়াল আছে মই ডিস্কভাৰীত দেখিছিলোঁ শিয়াল ছাৰ কুকুৰৰ নিচিনা নেকি তই দেখিছা শিয়ালটো হৰিণৰ নিচিনা ফেউ ফেউ কৰে যে এনেকা ন এনেকা কৰে এনেকা নেকি ছাৰ ছাৰ ৰাতিয়ে শুৱাতে ছাৰ এনেকা চাউণ্ড শুনা পায় দেখাতো নাই শিয়াল আছে অৰিজিনেল আৰু কিছুমান মুখা পিন্ধা শিয়াল আছে ছাৰ মুখা পিন্ধা শিয়ালটো কেনেকা ধৰণৰ মুখা পিন্ধাটো মানে প্লাষ্টিকৰ মুখা লগাই নেকি নহয় মানে লগাৰ নিচিনা আৰু সিহঁতে মানে যদি দিন ৰাতি মানে শিয়ালটো অকল দিনত নোলায় ন ৰাতিৰ কাৰণে কিন্তু মুখা পিন্ধাবিলাক মানে সময়ে সময়ে ওলায় আৰু দিনতো ওলায় ৰাতিও ওলায় ছাৰ শিয়াল বোলে বহুত মানে বুদ্ধিমান হয় তেনেহ'লে দিনত কিয় নোলায় ছাৰ দিনত ক'ত থাকে ইহঁতে দিনতো সিহঁতৰ ঘৰ আছে আমাৰ নিচিনা পাকা কৰা ঘৰ হ'ব চাগে সিহঁতৰ ঘৰ আছে একদম আণ্ডাৰগ্ৰাউণ্ড আছে ছাৰ অলপ হাঁহি উঠে নহয় মুখা পিন্ধা শিয়ালটোৰ কথা ক'লে অলপ হয় আচ্ছা এতিয়া কালিৰ যিবিলাক দেহা হৈছিল চাওঁ কি কিনি লিখিছে ছাৰ ছাৰ মই এইটো লিখা নাই পনিতাৰ বিয়া 1 তাৰিখত এইটো মই লিখা নাই ছাৰ এইটো লাষ্টৰটো হয় ছাৰ এইটো হয় ছাৰ পনিতাৰ বিয়া 1 তাৰিখে মই এইটো হ'লে লিখা ছাৰ 5 নম্বৰ দিলে 10 নম্বৰ পনিতাৰ বিয়া 1 তাৰিখে এইটো মই লিখা কিমান দিছে নাই 6 নম্বৰ মোৰটো বেছি ভাল হৈছে আগৰ দিনত কি সুন্দৰ হৈছে এইটো আচ্ছা এতিয়াতো সকলোখিনি বুজি পাইছাই আচ্ছা এতিয়া ছাৰ এইটো বুজি পোৱা নাই মই চাওকচোন জ্ঞান মানে বুজি পোৱা পাওঁ ছাৰ কচোন ছাৰ জ্ঞান মানে ছাৰ সুখ শান্তিয়ে থাকে বেছি টকা থাকে যদি আমাৰ ভালকে টোপনি আহে সেইটোকে জ্ঞান নকয় ছাৰ তুমি কোৱাচোন জ্ঞান মানে ছাৰ জ্ঞান দিয়ে ছাৰ তুমি ছাৰ জ্ঞান মানে এইটো হ'ব লাগে নেকি মানে মই এইটো বুলি ভাবোঁ জ্ঞান মানে ধৰি লোৱা মই দোকান এখনত গ'লোঁ দোকান এখনত যাই কিনে মই কিবা মিঠাই খাই আছোঁ দোকানীটো কিবা তাতে কিবা সোমাই আছে কিবা কৰি আছে সি মোক দেখা নাই মই চকলেট এটা বেছিকৈ ওলাই খালোঁ সেইখিনি মোৰ নিজৰ জ্ঞান মই নিজে ওলাই খালোঁ সি দেখা নাপালে তহঁতে মানে ছাৰ এইটোৱে হয় নেকি গৰু মানে এইবিলাকে গৰু বুলি কোৱা হয় নে মানে কথা হ'ল কি জ্ঞানটো কেনে ধৰণৰ মই এতিয়া আপোনালোকক বুজি দিওঁ নে কি জ্ঞানটো হ'ল এনে ধৰণৰ পঢ়া শুনা বা আপুনি বা তহঁতে যদি গীতা ভাগৱত এইবিলাক পঢ়িছা বা গুৰুৰ পৰা যদি দীক্ষা লৈছা এইবিলাকৰ পৰা জ্ঞান বাঢ়ি আহে বুজি পাইছা জ্ঞান হ'ল আচলতে আচাৰ ব্যৱহাৰ যদি আপোনাৰ আচাৰ ব্যৱহাৰ ভাল হয় আপোনাৰ জ্ঞান বাঢ়ি যাব আৰু যদি আপোনাৰ আচাৰ ব্যৱহাৰ মানে বেয়া হয় তেতিয়াহে জ্ঞানো কমি যাব এইটো কি নৱ স্বাক্ষৰ মানে এইটো নৱ স্বাক্ষৰ
এইটো মানে স্বাক্ষৰ কেনেকা নব স্বাক্ষৰ যেনেকা প্ৰশান্ত সাগৰ সেইটো নহয় জানো ছাৰ এইবিলাক নহয় এইটো নব স্বাক্ষৰ মানে নব নামৰ এজন মানুহ সি স্বাক্ষৰ কৰিছে আৰু বুজিছ নব স্বাক্ষৰ স্যার এতিয়া স্বাক্ষর মানে কি বুঝিলো স্যার স্বাক্ষৰ কল হে স্বাক্ষৰ মানে কি সাক্ষী আৰু গাৰাম নিদি লিটাৰ বুলি দিয়া হৈছে 1 পোয়া লিটার হলে মানে কি 1 লিটার মানে 250 গ্রাম বুলি কোৱা হয় মানে 1 লিটার 1 পোয়া যেনে এটা 500 মিলিলিটাৰ আধা লিটাৰ ছাৰ ই হাঁহি আছে স্যার এতিয়া বুজি পাইছা না স্যার বাকিখিনি কালি ভালকৈ লৈ আহিবা দে ওকে স্যার ঠিক আছে হ'ব স্যার স্যার এটা মান কোশ্চেন দিলে ভাল আছিল স্যার ঘৰত লিখিব আহিম স্যার হয় নেকি প্ৰেক্টিছ কৰিব কাৰণে কিবা অলপমান স্যার আচ্ছা তেনেহলে মই কৈ যাওঁ আপোনালোকে লিখক স্যার তে লিখা ছাৰ কোৱা স্যার তিনিটা মাইকী কুকুৰাৰ নাম কুকুৰা আকৌ লিখা কোৱা স্যার 2 নম্বৰ তিনিটা হালধীয়া চৰাই স্যার হালধীয়া চৰাই তে ক'ত পাম এইটো নাম লিখি আনিবা তিনিটা হালধীয়া চৰাই তিনিটা মাইকী কুকুৰা হয় স্যার ছাৰ হালধীয়া ৰংটো আপোনাৰ ফেভাৰিট নেকি বাৰে বাৰে হালধীয়া হয় আৰু এইটো মানে এই সপ্তাহত কেইদিন এইটো লিখি আনিবা ঠিক আছে ছাৰ সপ্তাহ বানানটো স্যার সপ্তাহ বানানটো কেনেকে এই সপ্তাহত কেইদিন সেইটো লিখি আনিবা এটা এনে কি ৰে এইটো দেখা নাই সপতক পৰা না এইটোৱে হ'ব আৰু এটা লিখিবা স্যার ভাৰতত গণতন্ত্ৰ দিৱস কোনদিনাখন পালন কৰা হয় হ'ব স্যার স্যার এইকেইটাই স্যার ৰবা স্যার স্যার আপোনাৰ এটা গীত শুনিব আমাৰ বহুত ইচ্ছা আছে ছাৰ আমি মানে ছাৰ আমি শুনিছোঁ যে সেইদিনা আমি মানে আপুনি নাছিলে মানে আমি যেতিয়া টিউশ্যনত আহিবৰ আগতে মেমক লগ পালোঁ তাৰপিছত ছাৰ আজি কিয় ইমান দেৰি কৰিছে চ' মেমে কৈছে বোলে ছাৰৰ আজি ফাংচন আছে তাতে গীত গাব ৰ'না নাহে ভিতৰতে মোক ক'বলৈ দিয়া তাৰপিছত ছাৰ আপুনি আজি প্লিজ এলাইন এটা নহয় এইটো ঘটনা হ'ল কি ইয়াত এইটো কৰা নাযাবতো স্যার দুলেন ছাৰ আপোনাৰ এটা মই গীত শুনিছিলোঁ মেমে সেইদিনাখন কৈছে আপুনি বোলে নিজে বনোৱা গীত চানা ভাজা এনেকুৱা এটা গীত আছিল ন ছাৰ স্যার মই বজাম ঠিক আছে ছাৰ আপুনি এলাইন গাই দিয়ক স্যার মনোৰঞ্জনৰ কাৰণে এইবাৰ স্যার প্লিজ অনুগ্ৰহ কৰি স্যার এবাৰ গাম এবাৰ স্যার আপুনিতো আমাৰ বন্ধুৰ নিচিনা বন্ধুৰ দৰে স্যার ক'ব গ'লে ঠিক আছে আজিলৈকে সেইকাৰণে চানা ভাজা এবাৰ গানটো ঠিক আছে তেনেহ'লে ন স্যার গানটো দুলেন গোৱা স্যার আচ্ছা ঠিক আছে মিউজিকটো দিব লাগিব মিউজিক দিবা মিউজিক লাহে দিব লাগিব চানা ভাজা ভাৰততে ডিমা ভাজা আপুনি কৈ থাকক নাই কৈ থাকক ধুনীয়া লাগিছে স্যাৰ ও বন্ধু খাৰে বঢ়িয়া খাইতে গলক লাগি খা চানা ভাজা